কি হলে এটা কাম কৰ তোৰ নাম্বাৰটোক লৈ আহি যা আমি গেম খেলং যাওঁ দে রজনী 25 টাকাকে মই 2 বছর দেখাই নাই রজনী শিখরে মিলতে শিখর 12 টাকা ও মোর আই সাদায় মারতে পাত খাবো না পাত খালি মাথা ধরে বান্দারে মারা খান নাকি নাকি দুটাই মার অলপ অলপ মিক্স করি শুন লাগছিল লবি না Hey boys! হাউ কোনি আছি How boy? তুই গুৱাহাটী পৰা নাই আইছো গুৱাহাটীৰ পৰা কালি ৰাতি আইছো। কৰোনা মুৰ্গা মাৰ এই বাগে বাগে হা কৰোনা কিয় হয়? ইমান দিন গুৱাহাটী আইছো মই কৰোনা দেখাই নাই। মানুহ মৰবা লাগছে কৰোনা টেনচনত তুই গুৱাহাটী পৰা আহিছ কৰোনা নহব মই টেষ্ট কৰিছো মই নিগেটিভ দিছি। ও নাম্বাৰ আগত আছে মাস্ক কোট তুই কিনছা মাস্ক? আমি গাঁৱত আছো করোনা শুরু তো বাইরে পর আইছা মই ঘৰৰ পৰা আইছো কালি ৰাতি আইছো গুৱাহাটীৰ পৰা মই। করোনা লইছা দিবাক লাগি কিয় চেনিটাইজাৰ দি গা ধুইছো মই। তুমি যাতে গাধুলি কি হ আতে লইছা লোক কিয় নুয়ে কৰোনা হনা ৰে তুই সাদা মাৰিছ সাদা গল মানে কি ক এ লবয়া ৰাদে 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 নহয় গুৰি মাৰি দিম যা তুই ব নহয় গুৰি মাৰি দিম এ ভাই গুৰি মাৰি দিম যা নিজে কিনি খা কিনি খা কিয় নাই কৰা আমাৰ বাগে আমাৰ কৰোনা নাইয়ে মোৰে বিশ্বাস কিয় নকৰা দূরতা এক মিনিট দূরতা এক মিনিট কৰোনা আছে নাই তুমি কি পালা মই নি হাউ আইছিও দূরতা দূরতা এক মিনিট দূরতা মই টেষ্ট করছু না কালি ও মোরে আইছি ওই হব নাই ইংগে বলে কান্দো এ হনাই করু না মো ঘৰত লৈ যা গরম বেশি মই নিকেনি বেছি কালি ঘৰত লৈ যা তুমি বলো দাদা কেনা কোনা নিকেনি বে গুৰি মাৰি দি বাপ্পা বাপ গুৱাহাটী পৰা আইছি কি লেবেলে তাৰ কৰোনা নহয় বোলে কি কথায়ে মানুহ মাৰি গল গই আমি এই আইছি মানুহ মাৰি গল গই এই ৰ হাউ ৰ The next day. লকডাউন দিছে এনেই মাথা চাথা নষ্ট হৈ আছে তাতে আৰু সি কালি আহি গুৱাহাটীৰ পৰা আহি কিনে এতে সোমাইছে ফাৰ্ষ্টতে সি কালি ঘৰতো ডাইৰেক্ট আহি এতে সোমাব লগা কি আছিল তাৰ এইটো ইয়াৰ যদি পজিটিভ হয় আমাৰো যদি পজিটিভ হ'বই তোহাৰ হোৱাৰ পিছত তো আমাৰো হ'ব তে আমিও আছো তোহাৰ লগত হাউ হৌ তুই আৰু কৈছা আৰু আইছা এ মাক্সপিন এ চাই ৰ যা হলো চা নিকেনি বিছে চাইলো এটা লেভেল নিগেটিভে চাচোন চা
ধুনীয়া নিগেটিভ হয়তো নিগেটিভ সেইকাৰণে অলপ কিবা গালি চালি পাৰ লাগে ভাববা লাগে নিগেটিভ দিব এটা পাৰ্টিটো লাগে নিগেটিভ পাৰ্টি ক'ত পাৰ্টি মৰাৰ পৰা বাচিছো জানো তাহোঁতে পাৰ্টি লাগে বোলে তাহাঁতে দেখো কি কি বিহাৰী চাদাটো ঘৰতে লৈ মানে টেমা থৈ মাদাৰে চাইছিল না সেইকাৰণে লুকে থব লগা হ'ল এ ৰাতি কি কৈছা তুমি নাই মানে আছো আৰু কি লকডাউনত একো কাম বন নাই এ জানো তোৰ মোবাইলটো বোলে নতুনকে কিনছা চাওঁ এইটো ভাঙিলে অলপ ভাঙিয়ে নেকি চিঙা অ দে ফেচবুক চব আছে ঐ ৰ ফেচবুক কোনালে কি ৰে চাচোন হাও কৰোনা ৰেজিষ্টাৰ কৰিব লাগে বোলে কিবা কচা ভেকচিন আছিলো গম পাইছো নিউজত এতিয়া আছিলো মই ভেকচিন দিছে বুলি কচা ৰেজিষ্টাৰ কৰা নাই ইয়াৰ মোৰ হনাই দে মই কৰা নাই এ ৰ তোৰ লকডাউনত কিবা ইনকাম হৈছে তোৰ তোৰ নাই এটা কাম কৰো দে এইখন খলকে দিম দে মোৰ এটা ৰেজিষ্টাৰ কৰাৰ কাৰণে কি এটা লেপটপ আছে সো লেপটপ দি এটা কাম কৰিম আমি প্ৰথম ৰেজিষ্টাৰটো কৰি ললো গাঁৱতো কায়ো ৰেজিষ্টাৰ কৰা নাই আৰু এতে কম্পিউটাৰৰ দোকান অলপ নাই অনলাইন কৰা তো এটা কাম কৰিম আমি লেপটপ দি আমি ৰেজিষ্টাৰ কৰাটো মাথা মাৰো এটা তাৰ পৰা যদি 20 টাকা গলো আমাৰ গাঁৱত কিমান মানুহ হৈছে 20 কিমান হ'ল তে ভাবি চাই ইনকাম কিমান হ'ব আমি ভাগি ললো আৰামছে কিটো হলি আমাৰ একো নাজৰি বেছি হ'ব এটা মানুহ যদি 20 টাকা হয় এক ঘৰতো 5 6 7টা 5 টাকা আছে আছে আৰু মতে আৰামছে কি কৰিছা দিনে অলপ এটা কাম কৰ লেপটপটো কৰিছে লেপটপটো ঘৰত আছে তো আনি মই এটা কাম কৰ অলকেশ দাৰ দিছে অলকেশ দাৰ বিটুদা ফোন মাৰ তাও কি জানা আৰু ভাষণ দে ভাল হ'ব মানে ভ্যাকচিনৰ কাৰণে তাৰ মই তো ফোন কৰো লগে যা ফোন কৰ তোমাৰ কথা উঠেলা খান ভাবিলেই জানা জোনাক এটা এখন জায়গা একটা শুটিং কর এখন জায়গা যাই কর গোটেই যাবা নৰা কোনো না কথা এটা যাবা লাগব ভ্যাকচিনৰ কথা ক'লে বান্ধি লৈ খেছি কিনো কয় কি হ'ব এটা কাম কৰ অলকাজ দাকে মাত অলকাজ দা নহলি নহ'ব অলকাজ দা এখন দে ভাল অলকাজ দাকে মাত অলকাজ দাক মাতবা লাগব জংঘল অলকাজ দা তুই বান্ধিলে সঁচা খেছি দে বান্ধি লৈ খেছি ঘণ্টা অলকাজ দা সৰু খুৰা ওলে আহ বতাবত ওলে আহ দে তাই ইয়া হয় না ভেকচিনৰ কথা কবা যাতে গৰু খেতা দেখি ইয়াক হয় নেকি গৰু খেতা দিবা নালাগে তুমি ভালকে বুজাই দিবা লাগিব তুমি এৰিকে কবে ছাৰ তুমি এটা গোটেই এটা গাঁওখনক বুজাবা লাগিব যাতে আমাৰ ভেকচিনটো কিমান ভাল কিমান উপকাৰ ভেকচিনটো ল'ব পালি ভেকচিনটো ল'লে ভালে খালি উপকাৰ ভেকচিনটো ল'লে অন্তত অক্সিজেন লেভেলটো ঠিকে ৰাখো ভেকচিনটো ল'ব লাগছিল কিন্তু আউন কি কৈছে জানা ভেকচিনটো ল'লে বোলে উল্টাকে বেমাৰ হয় বান্ধিলে খেছি আমি ক'বা আহিছিলো মইও জানো কিমান দুখ পাইছো তুমি ভেকচিন হেঁকি কিয় ল'বা কিছু হেঁকে নলয় নহয় চিষ্টেম আছে এটা কাম কৰো দা তুমি তো ভালকে বুজাই দিবা পাৰবা না তুমি আমাৰ লগত বলা ভালে আমাৰ বিজনেছো হ'ব এটা বলা কি হ'ব এই ভেকচিনো মানে আৰু উল্টা বুজাব তো টেনচন কি লৈছা অলপ যে বুজাই দিলে হৈ যাব আমাৰ এবাৰ আমি খুব দেখাও কায়ো নাখতো ভেকচিন ল'বা 15 minutes later. তুমি কি ভেকচিন ল'বা দিছিলা নেকি এই খেতি গুটি খেতিল পৰাব গৰু খেতা দিছি ভেকচিনটো সেনেকে নলয় নহয় সেইয়া খুলি বুজাই দিয়া কথাখিনি ভালকে ভেকচিন ল'বা লাগিলে আগে ৰেজিষ্টাৰ কৰিব লাগিব মোবাইলত নেটত এণ্ড্ৰইড মোবাইল আছে না তাতে ৰেজিষ্টাৰ কৰি যাই কোৱিনত যাই পেলাই ডাইৰেক্ট বুকিং কৰিব লাগিব তেতিয়া ভেকচিনটো ভাল আপোনাৰ একো বেয়া প্ৰব্লেম নাই তাতে আপোনাৰ চাইড ইফেক্ট একো নাই ভয় কৰিব নালাগে আপোনালোকে মোটামুটি 60% কাম দিয়ে ভেকচিনটো বৰ্তমান কাম দিয়ে আছে ভেকচিনটো একো বেয়া নহয় কোনো চাইড ইফেক্ট নাই ক'ত লাখত ক'ৰবাত এটা মানে ক'ৰবাত কিবা এটা হৈ আৰু সেই কৰে অক্সিজেন লেভেল দিকে ৰাখোঁ আপোনাৰ খাওলাখিনি ঘৰতে ভালকৈ মানে কৰিলেই হয় ভেকচিনটো লওক এই দিনেশ্বৰ বইনাকো তাইও ভেকচিন ল'ব আপুনি ভেকচিন ল'ব ভেকচিনৰ আমাক আমি কালিৰ পৰা আৰম্ভ কৰিম কাম কাজ আপুনি আমাৰ তাতে আহি কিনে ৰেজিষ্টাৰটো কৰি থৈ দিলে হ'ল ভেকচিনটো মেইন ভেকচিনটো ল'বই ভেকচিন চবেই লৈছিতো আৰু ৰেজিষ্টাৰ কৰোঁতে 20 টাকা এটা লৈ আমাক পইচা দিব লাগিব এনে নালাগে কিন্তু চৰকাৰ অলপ আৰু আমি আৰু কি আমাৰ গাঁৱটো কওক আপোনাৰ দিলীপ শৰ্মা আচ্ছা ৰ'বা আৰু অনাৰ আপোনাৰ বয়সটো কওকচোন এতিয়া বয়স 40 দিয়া 40 আচ্ছা
আপোনাৰ ভোটাৰ কাৰ্ডটো আছে ভোটাৰ কাৰ্ড আছে না ভোটাৰ কাৰ্ড আছে ঠিক আছে পান কাৰ্ড কেইখনটো ৰাখি দিছা পান আছে চব আছে চব ৰাখি দিছা তেওঁ আছে আপোনাৰ যাওক আপুনি এটা কাম কৰিব পইচাটো হাতি পেলাই দি যাব পইচাটো দি যাব এই 5টা নাম দি লৈছোঁ এটা কাম কৰোঁ এই 5টা পইচা আমি মাৰোঁ আৰু ইটো গুৱাহাটীতে ইনকাম কৰি ধুবি মানুহ কমাইছে তিটো হ'লি এখন কাম কৰি মোক দি ৰাখি দি 300 টকা আছে তে মনে মনে তো বিদেই কি গম পাবা নৰে কিন্তু চাই লেপটপ আহি গ'ল ঐ গোটেই কৰবা লাগছে আৰু এটা কৰি লৈছে নহয় কিন্তু আৰু ৰেজিষ্ট্ৰেশ্যন কৰবা লাগব একফালে আৰু নাই না না কাৰণ নাই আৰু নাই দে আৰু নাই মাৰ বুজিছন নাই চাই কৰিব লাগে নাম কেইটা কৈ যাম মোক একফালৰ পে বৰ্তমান আমি এটা নাম মানে কি আৰু এই 10টা নাম আছে এই 10টা নামটো এতিয়া একফালে বাকী আৰু বাকী আহে নে মানুহ কি মাত্ৰ 10টা তে বাকী আহে কেহনি টাইম হল আমি কবা সেইটো হইলছোন তাত খুলছি 10টা বাজিল আৰু আমাৰ আধা হৈ আহিছে কিবাকে যাব লাগব সেইখিনি আমি ঘৰে ঘৰে যাম কৰিম এই 10টা পইচা দিছি না গোটে হ'ব এইকেইটা দিব আমি লাহে 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 দিব অৱশ্যে হৈ দেচোন গাঁৱৰ মানুহ আৰু এটা কাম কৰ এই নামটো মাৰো ৰ মাৰিব এই ৰেচাৰ কয়কেইটা এই মানে আম্বানি কেনে মোৰ ঘুচিয়াৰি পাইছে চাচোন এইটো খোলাতে ইমান টাইম লাগে না হার আস্তে আস্তে মাৰ এক নম্বৰ নামটো লিখি দে নাম কি কো নাম হৰকান্ত শৰ্মা এক নম্বৰ বাপৰে নাম হৰকান্ত শৰ্মা এক মিনিট ৰ কি? এটা কাম কৰ প্ৰথমে নামকেইটা এনে উঠাই দি যা তাৰে পিছত আমি বাকীখিনি কামখিনি কৰি থাকিম লাহে লাহে নহয় নহয় এটা এটা কৰিব পালো গোটেই এটা তোৰ নাম কি কৈছা Three weeks later. নমস্কাৰ মই দিত্য শৰ্মা গুড ইভিনিং প্ৰাইমত আপোনালোকক স্বাগতম আজি আমি যিখন গাঁৱলৈ আহিছোঁ সেইখন সম্পূৰ্ণৰূপে ভেকচিনযুক্ত এইখন এখন এনেকুৱা গাঁও যিখন গাঁও সকলো ব্যক্তিয়ে ভেকচিন ল'বলৈ সক্ষম হৈছে এতিয়া আমাৰ মাজত এখন গাঁৱৰ এজন যুৱক উপস্থিত আছে আপুনি কেনেকৈ কৰোণাযুক্ত কৰিলে আপোনাৰ গাঁওখনক মানে মেইন ক্ৰেডিটটো মোৰ লগৰবিলাকতে যায় মানে আমি এনেকৈ আড্ডা মাৰিছিলোঁ আৰু যেতিয়া মানে নিউজত দেখিলোঁ সকলো জেগাতে ভেকচিন লৈ আছে কিন্তু কিছুমানে যিটো ভয় কৰে সেই ভয়টো আমাৰ গাঁৱতো আছিল আৰু বিশেষকৈ আমাৰ অলকেশ দা বুলি এজন ব্যক্তি আছে যিজনে মানে সকলোকে বুজাই দিলে আৰু ছাইডত আমাৰ কুণাল দা আৰু মৃত্যুঞ্জয় জ্যোতিষ্মান সেনেকৈ আছে মানে সিহঁতে সকলো বুজাই কিনে মানে ৰেডি কৰি দিলে তাৰপিছত আমি ৰেজিষ্টাৰ কৰিলোঁ কৰাৰ পিছত মানে ভেকচিন যুক্ত কৰি পাৰিলোঁ গাঁওখনত বৰ্তমান কৰোণা পজিটিভ নাইয়ে কোনোৰে বেমাৰ নাই আৰু সেইটো এনেকৈ হ'ল আমাৰ গাঁওখন আৰু ধন্যবাদ আমি এতিয়া এইখন গাঁৱৰ কিছুমান পৰিস্থিতি আপোনালোকক দেখাম আমাৰ ফালৰ পৰা এটাই অনুৰোধ অসমবাসী ৰাইজলৈ চৰকাৰে দিয়া SOP-খিনি যেন ভালদৰে মানি লয় 2,000 years later. লম নাকি চাউলৰ কেইটা কৈছি না 600 টকা তোৰ লগত আছে আগস্থানত জমাখিনি দিছা কি এদিন তুই কিনতে পইচা এইটো পইচা আমাৰ পইচা আছে সেইটো এক্সট্ৰা আমাৰ এতিয়া আমাৰ 1300 টকা আছে এতিয়া আমাৰ 1300 টকা আছে 1300 সেই 1300 টকা তুমি গোটেই তিনতে ভাগে ল'ম আৰু বাকী 600 টকাটো তিনতে 200 দিছা হ'ব নাই প্ৰব্লেম আছে নাই নাই আমাৰ প্ৰব্লেম নাই বঢ়িয়া মিলি যাব কথা নিতে পাৰ এক আহি 1300 টকাটো দিম এখানে লিষ্টখিনি দেখি ইটা এনো নাজানে মুখই আহি আগতে মাৰি দিয়ে কিনো দে বুজি না আমাৰ এখন দিলাৰে পইচা হিচাপ কৰিছ নেকি এই 1300 টকা আছে হা 1300 টকা আছে কিমান 1300 টকা 1300 আছে 1300 তুই লিষ্টখন হে কৰচোন তে লিষ্ট মতে আছে দে চাইলো টাকাটো 1300 হলে 400 টকা দিন তিনটা পড়ো 1200 টাকা 100 টাকা মোক এক্সট্রা বলে পড়ে না ফিরক তোরা নাই আরে ভাগাম আমি 100 টাকা তো মই লম দে আর 25 টাকা হলে ভাগাম র এখনি মানুষ কষ্ট না আমি অবশ্য দে পয়সা হবা লাগছে 1900 টাকা দেখুন নাজনো মই 1300 টাকা আছে মই নাইছিলো তো একলামত মই নাই ইহে গম দি আছে পইচা ইয়াকো ও তার মানে 600 টাকা তুমি মারবা কলা আর এটা মোক দক্তর দিয়ে গালি দিলা নাকি কেনে মানুহে এটা লাগে কষ্টতে ইনকাম মারামারি করা হাও হেতে আহুনে কইছিল মোক 600 টাকা তো মারবা লাগে বলি মারি দিন মই কেনে মই কইছিলো নেকি মই একলা আছো ইও আছে মারা মাছা যে পয়সাটো মই নহয় তুমি তিনটা যে ভাগে লম খুঁজছা কারণটো কচোন মোক কিহৰ কাৰণ কাৰণ কি জানা তই গুৱাহাটীত থাকা মানুহ তই ভাবছো তাতে কিবা কিবি কৰি ইনকামটো কৰছা আমি এটা গাঁৱত থাকা মানুহ এই লকডাউনত ঘৰত এনে বহি আছো সেইকাৰণে অলপ তোক এটা কথা কওঁ লগৰ চলি বুলি কাকো নকবি এনে মানে অলপমান আছে না অলপ লেভেলটো তুই মোক গুৱাহাটীত থাকা বুলি ভাবছাই না মই কি কৰো তোৰ কথা জানা না নাই কি কৰা বিজনেসম্যান হয়তো বিজনেসম্যান চব কৰা মুখত শুনছো তই বিজনেসম্যান ডাঙৰ মানুহ গাড়ী চাড়ী লগত
আছে গাড়ী খান যোৱা বছৰ এই লোনত লৈ কিনে ই ৰিক্সা এখন লৈছিলো লোন কৰবা নেৰি কিনে সেইখানো সোমাই গৈছিল ই ৰিক্সা কি ৰিক্সা সেইখান চলাই আছিলো সেইখানো মাৰা গৈছি এনে বাটা লেভেল মাৰাতে ভাই ফাটা লেভেল মই ক'ত কৈছো কোনোবা এটা কোম্পানীত কাম কৰা বুলি সেইটো কাবাই লৈছে আৰু বেলেগ কথা এখন চাহ দোকানত সিহঁতে এইটো কয় একেবাৰে আহি কিনে বাপৰে অমুক পইচা পালো তমুক পইচা পালো আজি অমুকৰ লগত গৈছো কালি দেখা লৈছো অমুক কালি সেইকাৰণে লগৰ ছোৱালী বিলাক সঁচাটো কৈছো দে এতিয়া মাৰা মাৰি কৰিব লগা নাই এৰে বাকী পইচা খানি এটা কাম কৰবি বাকী পইচা খানি তুমি ৰাখ হ'ব না হ'ব না এৰে 100 টকা এটা মোক গাড়ী দিলি হ'ল হ'ব দা নাকি যা এই পইচা তাত দি এখনি তাৰ হিচাপ কৰ আৰু এখনি তোৰ চাহ কিমান টকা আছে শুনিলো আৰু এখনি তোৰ 300 টাকাত মোৰ আৰু মোৰো একে দে মোটামুটি 100 টকা তাকো 300 দিছো হ'ব দে তোৰ বাকি মান আছে মই 400 টকা এটা লৈছো না কিবা বয়া কৰছো এটা কাম কৰ Om Namah Shivaya.